নমস্কাৰ। শব্দৰ কল্লোল। জীৱনৰ মূল্যৱান সময়খিনিত অৰ্থ উপাৰ্জনৰ কামত ব্যস্ত হৈ মানুহে সুখ, শান্তি আৰু আনন্দৰ কথা পাহৰি যায়। সদায় অৰ্থ উপাৰ্জনৰ কামত দৌৰোঁতে জীৱনৰ সৰহ সময় গুচি যায়। যেতিয়া তেওঁ সময় পায় তেতিয়া আনন্দ উপভোগ কৰাৰ সময় নেথাকে। সেই সময়ত কেৱল তেওঁ নিজৰ জীৱনৰ ইতিহাস সুঁৱৰি অনুভৱ আৰু চিন্তাৰে ক্লান্ত হৈ পৰে। পৃথিৱীৰ সমস্ত সৌন্দৰ্যৰ কথা, যৌৱনৰ বসন্তৰ কথা মনত দোলা দি থাকে। এনেকৈয়ে জীৱনৰ শেষ সময় পাৰ হৈ পৃথিৱীৰ পৰা চিৰ বিদায় লয় মানুহে।